আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছো ফাগুনৰে বালাগিল নিকুঞ্জ বনতে Hey guys, welcome to my YouTube channel Trader Life Assam. তো এতিয়া আমি আহিছো বৰপেটা মন্দিৰত বৰপেটা কীৰ্তনঘৰ হোলী সকলে জানে অসমৰ বিখ্যাত তো আমি ইয়াতে আহিছো আৰু ইয়াৰ কেনেকুৱা পৰিস্থিতি চলি আছে কেনেকুৱা কি সাজু হৈ আছে লাইটিং কিবা বহুত বেছি কৰি আছে উদযাপন কৰিছে সাবচিকুন কৰি আছে তো কি পৰিবেশ আমি ৰাতি আহিবলৈ 9টা বাজিলে এতিয়া ৰাতিৰ পৰিবেশ আপোনালোকক মই দেখাই আছো তো চাই থাকক ভিডিওটো আমি এতিয়া গৈ আছো ভিতৰৰ ফালে তো গাইস আপোনালোকে ইফালে পৰা আহিলে ইয়াতে পাব আৰু ইয়াতে ওপৰত লিখা আছে চাওক ইয়াৰ পৰা যান বাহন উঠা নিষেধ তো আপনি ইয়াৰ পৰা যান বাহন উঠি না যাব খোজ কাঢ়ি যাব ফাগুনৰে এই গাইস এতিয়া আমি মন্দিৰৰ ভিতৰত যাম তো চাই থাকক ইয়াৰ পৰিস্থিতি কেনেকুৱা কি চলি আছে চাওক গেটখনৰ ভিতৰ পৰিবেশ আৰু এয়া বাহিৰৰ পৰিবেশ চাওক গাইস এয়া ৰাতি পৰিবেশ তো গাইস এয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছো আৰু ৰাতি বৰ্তমান টাইম কিমান হ'ল মই আপোনালোকক কৈ আছো বৰ্তমান 9টা 2 হৈছে আৰু এই 9টা 2 ৰ পৰিবেশ বৰপেটা মন্দিৰৰ চাওক হোলী আহিল গাইস এডভান্স হ্যাপি হোলী ফাগুনৰে বালাগিল নিকুঞ্জ বনতে গাইস ইয়াতে কামবিলাক কৰি থকা হৈছে ইয়াতে সাবচিকুন হৈ আছে সাবচিকুনৰ কাম চলি আছে আৰু পৰিবেশ ইয়া লাইটিং কাম কৰি আছে তো গাইস ইয়া লাইটিংৰ কাম চলি থাকে তো চাওক আপোনালোকে বহুত ভাল লগা পৰিবেশ হ'ব ইয়া ৰাতিৰ পৰিবেশ মই টাইমটো আপোনালোকক কৈ দিছো বৰ্তমান টাইম হৈছে 9টা 3 তো দেখা পাইছে 9টা 3 সেয়া পৰিবেশ বৰপেটা মন্দিৰ বৰপেটা কীৰ্তনঘৰ So guys এয়া সব ৰেডি কৰা হৈছে সব কাম চলি আছে এইফালে চলি আছে আৰু আপোনালোকক দেখাম মই এইফালে লাইটিং খুব সুন্দৰ লাইটিং কৰা হৈছে চাওক মই জুম কৰি দেখাই দিছো আপোনালোকক চাওক গাইস তো আপোনালোকে আহিতে ফটো উঠিব পাৰিব ৰাতি আহিলে দেউলৰ হেইকেদিন তো আৰু হেতু চাহিফালে চাওক লাইটিং কৰা হৈছে খুব ভাল লগা হৈছে তো ৰাতিৰ পৰিবেশ আৰু কি দেখাম ইয়াতে বঢ়িয়াকৈ লাইটিংৰ এইবিলাক কৰিছে চাওক গাইস মই ওচৰৰ দেখাই আছো আপোনালোকক বলৰ নিচিনা এইবিলাক লাইটিং কৰিছে চাওক চাওক গাইস এতিয়া ইয়াতে মানুহ নাই কোনো কিন্তু দেউলৰ দিনাখন কিমান মানুহ হ'ব ইয়াতে মানুহ জাগা নোহোৱা হৈ যাব চাওক এইফালে ভিতৰতো লাইট দিছে আৰু চাৰিওফালে লাইট দি আছে আৰু ৰেডি কৰা হৈছে গাইস এতিয়া আমি বৰপেটা মন্দিৰত আছো আৰু আপোনালোকক এইখিনি দেখাইছো কেনেকুৱা কাম চলিছে বহুত ৰাতি হৈ গৈছে আমি আহি পাওঁতে সো দেখা পাইছে পৰিৱেশখিনি কিমানখিনি দেখা পাইছো আৰু দুদিনমান পাছত আৰু বেছি ভাল লগা হ'ব কাম এতিয়া ষ্টাৰ্ট হৈ আছে কাম কৰি আছে আৰু লাইটিংৰ কাম কৰি আছে আৰু গধুবেলা হ'লে ইয়াতে মানুহ হয় হোলী ৰিহাৰ্চেল কৰি থাকে হোলী গীতবিলাক ইয়াৰে মানুহবিলাকে ল'ৰা ছোৱালীবিলাকে সকলোবিলাকে কিন্তু এতিয়া ৰাতি হৈছে মই আপোনালোকক অলৰেডি কৈ দিলোঁ আমাৰ হাতে বহুত বেছি ৰাতি হৈ গৈছে সেইকাৰণে বৰ্তমান ইয়াতে কোনো মানুহ নাই মানে আগফালৰ দেখি মানুহ আছে আৰু ইয়াতে কি বুলি কয় লাইটিং কৰি অসীম লাইটিংৰ কাম কৰা আছে যিটো কৰোঁতে কমপ্লিট হ'ব কেনেহেন লগা হ'ব তোৰ মতে ভাল লাগিব আৰু ধুনীয়া লাগিব আহিব বৰপেটা মন্দিৰত তো হোলী খেলিব হৰি কি কবি কিবা এটা সেয়া বৰপেটা হোলী গ'লেতো বম হোলী পুৰা যি লাইটিং চাইটিং মানে এইবাৰ অলপ বেলেগতকৈ বেলেগ কৰি আছে পুৰা চাইডৰ ফালে লাইট দি আছে ৰাতি আহিও ভাল পাব আৰু তো আমি হোলীৰ দিনাতো বহুত মানুহ হৈ চবৰে আহে তো আমিওতো সদায় প্ৰত্যেকবাৰে থাকোঁ ইয়াতে তো এইবাৰ লাইটিংটো অলপ বেছি কৰিছে তো ভাল লাগিব আৰু আহি ৰাতি ভাল লাগিব আমিতো এইকেইদিন সদায় ইয়াতেই আছোঁ আৰু ঘূৰাব কাৰণে আজি এনে বৰপেটা আছিলোঁ আহোঁতে কিন্তু আৰু সদায় আহি থাকিম এইকেইদিন তো আপোনালোক আহিব লগ পাম দেখা পাম বঢ়িয়া সকলোৱে আহিব ইয়াতে বহুত বেছি ভাল লগা হৈছে তো চাওক এইফালে চ' বঢ়িয়া ভাল লগা পৰিৱেশ আৰু ভাল লগা পৰিৱেশ হ'ব চ'
চ' বহুত বেছি ইয়াতে লাইটিঙৰ ব্যৱস্থা কৰা হৈছে এইবিলাক। আৰু এইফালে আছে পুখুৰীটো, তো সেইফালে তালা মাৰা আছে বৰ্তমান, ৰাতি যিহেতু হৈছে সেইফালে এতিয়া যাব নোৱাৰি। তো সেইফালে কোনো মানুহ নাই। তো চাৰিওফালে দেখাইছোঁ মই আপোনালোকক। চ' হোলীৰ দিনাখন এইফালে মানুহ নধৰা হৈ যায়, বহুত বেছি মানুহ হৈ যায় ইয়াতে। ইয়াৰ মন্দিৰৰ চাৰিওফালে মানুহ ঘূৰি থাকে। চ' ইয়াতে বৰ্তমান মানুহ নাই, কিন্তু হোলীৰ দিনাখন মানুহ হয়। আৰু গধূলিবিলাক ইয়াতে ৰিহাৰ্চেল চলি আছিল, ৰিহাৰ্চেল হৈ আছিল, কিন্তু আমাৰ আহোঁতে বহুত দেৰি হৈ গ'ল ন। চ' 9:06 হৈ গৈছে এতিয়া, 9:06 পৰিৱেশ এয়া, হোলীৰ ৰিহাৰ্চেল হৈ থাকে ইয়াতে। চ' আপোনালোকে ইয়াতে আহিলে ইয়াতে ধূপ জ্বলাব পাৰে। চ' ইয়াতে ধূপ জ্বলায় বৰপেটা মন্দিৰত। আৰু এইকেইদিন ইয়াতেতো বহুত বেছি মানুহ হয়। চাওক ইয়াতে চাকি নজ্বলাব, চাকি জ্বলোৱা মানা কৰা আছে, কিন্তু ধূপ জ্বলাব পাৰিব ইয়াতে। তো ইফালে লাইট লগাব, লাইট লগা কাম চলি আছে, ষ্টাৰ্টিং হৈ আছে। তো এই পৰিৱেশ। তো গাইছ, এতিয়া আমি বৰপেটা মন্দিৰৰ ভিতৰত আছোঁ, আপোনালোকক দেখাই আছোঁ লাইটিংবিলাক, ক'ত কি কেনেকুৱা পৰিৱেশ চলি আছে, ক'ত কি লাইটিং দিয়া হৈছে।